আজিৰ এই ভিডিঅ'টো অতি বিশেষ, গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাটো আমাৰ সকলোৰে বাবে অতি প্ৰয়োজন। কাৰণ এই ভিডিঅ'ত মই কথা পাতিম এগৰাকী এনে যুৱ প্ৰতিভাৰ বিষয়ে যাৰ সফলতাই গোটেই অসমক গৌৰৱান্বিত কৰিছে আৰু মোকো ব্যক্তিগতভাৱে অনুপ্ৰাণিত কৰিছে। তেওঁ হৈছে যোৰহাটৰ 14 বছৰীয়া ছাত্ৰী আইচি প্ৰিচা বৰা। নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল দাহাল পুত্ৰলৈ। আইচি প্ৰিচা বৰা যোৰহাটৰ এই সাধাৰণ ঘৰৰ অসাধাৰণ ছোৱালীজনীৰ যাত্ৰা সঁচাকৈয়ে অনুপ্ৰেৰণাদায়ক। মাত্ৰ 14 বছৰ বয়সতে তেওঁ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত দেখুৱাইছে বিৰল প্ৰতিভা আৰু উদ্ভাৱনী ক্ষমতা। তেওঁৰ প্ৰকল্পসমূহ পৰিৱেশ সুৰক্ষা আৰু দীৰ্ঘম্যাদী উন্নয়নৰ ওপৰত কেন্দ্ৰীভূত। তেওঁৰ কেইটামান মুখ্য উদ্ভাৱন হৈছে প্ৰাকৃতিক খেতিৰ পদ্ধতিৰ প্ৰচাৰ আৰু ব্যৱহাৰ, বাতৰি কাকতৰ মালচিং কৌশল যিয়ে মাটিৰ আৰ্দ্ৰতা ৰক্ষা কৰে আৰু ৰাসায়নিক সাৰৰ প্ৰয়োজন কমায়, আৰু সৰ্বোত্তম বৈদ্য বাতৰি কাকতৰ পৰা পেন্সিল তৈয়াৰ কৰাৰ এটা সৰল আৰু সুলভ যন্ত্ৰৰ উদ্ভাৱন। এই যন্ত্ৰই ৱেষ্ট টু ৱেল্থ ধাৰণাটোক বাস্তৱ ৰূপ দিছে আৰু গছ কটাৰ পৰা ৰক্ষা কৰিছে। এই প্ৰকল্পসমূহে তেওঁক বিভিন্ন ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক মঞ্চত স্থান দিছে। তেওঁ লাভ কৰিছে ইনস্পায়াৰ মানাক ষ্টেট এৱাৰ্ড 2022, দীনানাথ পাণ্ডে চিলভাৰ ইনোভেটৰ এৱাৰ্ড 2025 আৰু ৰাষ্ট্ৰীয় বিজ্ঞান প্ৰদৰ্শনীত অসমক প্ৰতিনিধিত্ব কৰিছে। আৰু সৰ্বোচ্চ সন্মান 26 ডিচেম্বৰ 2025 নতুন দিল্লীৰ বিজ্ঞান ভৱনত মাননীয় ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ানীৰ হাতৰ পৰা প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় শিশু পুৰস্কাৰ গ্ৰহণ কৰিছে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা শাখাত। এই পুৰস্কাৰ ভাৰতৰ শিশুসকলৰ বাবে সৰ্বোচ্চ নাগৰিক সন্মান। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াইও তেওঁক অভিনন্দন জনাই কৈছে যে এই সফলতাই আমাৰ যুৱ প্ৰজন্মক পৰিৱেশ সচেতনতা আৰু উদ্ভাৱনৰ পথত অনুপ্ৰাণিত কৰিব। এই ভিডিঅ'টো বনোৱাৰ মূল কাৰণটো হৈছে মৰিনী বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক শ্ৰীযুত ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াৰ ফেচবুক পেজত আইচিৰ এই অসাধাৰণ সফলতাৰ প্ৰশংসাত এটা হিয়াভৰা পোষ্ট দেখাৰ পিছত। তেওঁৰ সেই পোষ্টটোৱে মোৰ মনত এনে এক অনুভৱ জগাইছে যে আমি সকলোৱে এই গৌৰৱৰ কাহিনীটো অধিক ব্যাপকভাৱে শ্বেয়াৰ কৰিব লাগে, যাতে আমাৰ যুৱ প্ৰজন্মই অনুপ্ৰাণিত হয়। প্ৰথমে মই হিয়াভৰা ধন্যবাদ আৰু অভিনন্দন জনাইছো মাননীয় বিধায়ক শ্ৰীযুত ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া। তেওঁ এজন এনে নেতা যি সদায় নিজৰ সমষ্টিৰ লগতে গোটেই যোৰহাট আৰু অসমৰ যুৱ প্ৰতিভাসমূহক উৎসাহিত কৰি আহিছে। চাহ জনগোষ্ঠীৰ এজন প্ৰতিনিধি হিচাপে তেওঁৰ দীৰ্ঘদিনীয়া ৰাজনৈতিক যাত্ৰা, জনসেৱাৰ প্ৰতি নিষ্ঠা আৰু স্থানীয় উন্নয়নৰ বাবে অহৰহ প্ৰচেষ্টা সকলোৱে প্ৰশংসা কৰে। আইচিৰ দৰে প্ৰতিভাৰ সফলতাক তেওঁ নিজৰ ফেচবুক পেজত ইমান সুন্দৰকৈ প্ৰশংসা কৰি অসমৰ গৌৰৱ বুলি অভিহিত কৰাটোৱে দেখুৱাইছে যে তেওঁ কেৱল এজন বিধায়ক নহয়, এজন সচেতন আৰু যত্নশীল অভিভাৱকৰ দৰে। তেওঁৰ এনে পদক্ষেপে আমাৰ যুৱক যুৱতীসকলক আগুৱাই যোৱাৰ পথত বহুখিনি অনুপ্ৰেৰণা দিয়ে। ধন্যবাদ ডাঙৰীয়া, আপুনি এনে প্ৰতিভাক সন্মান জনোৱাৰ বাবে। আইচি প্ৰিচা বৰাৰ এই যাত্ৰাই আমাক শিকাইছে যে বয়স কেতিয়াও বাধা হ'ব নোৱাৰে। সপোন দেখা, পৰিৱেশৰ বাবে কিবা এটা কৰা আৰু কঠিন পৰিশ্ৰম, এয়াই তেওঁৰ জীৱনৰ সফলতাৰ চাবিকাঠি। তেওঁৰ দৰে প্ৰতিভাই অসমক ভৱিষ্যতত বিশ্বমঞ্চত প্ৰতিষ্ঠা কৰিব বুলি মই আশা কৰোঁ। বিশেষ ধন্যবাদ পুনৰবাৰ বিধায়ক শ্ৰীযুত ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াক, কাৰণ তেওঁৰ প্ৰশংসাৰ পোষ্টটোৱে এই ভিডিঅ'টোৰ অনুপ্ৰেৰণা। লগতে এই ভিডিঅ'ৰ মাধ্যমেৰে মই আইচি প্ৰিচা বৰাৰ উজ্জ্বল ভৱিষ্যতৰ কামনা কৰিম। আপুনিও যদি এই কাহিনীৰ পৰা অনুপ্ৰাণিত হৈছে তেন্তে ভিডিঅ'টো লাইক কৰক, শ্বেয়াৰ কৰক, কমেণ্টত অসম গৌৰৱ লিখক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক। ধন্যবাদ। পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাম। জয় আই অসম।